নমস্কাৰ, মোৰ নাম হ'ল যশোমানিক মছাহাৰী। মই ৰুণিকাটা ৰেঞ্জৰ আই চি হিচাপত এতিয়া বৰ্তমান ৰেঞ্জখন চলাই আছোঁ। যে আজি মই এই যে 16 তাৰিখৰ যি নেকি ঘটনা হৈ গৈছে তাৰ ওপৰত মই স্পষ্ট দিবলৈ ওলাইছোঁ যে আমাৰ 16 তাৰিখত আমি ৰুণিকাটা ৰেঞ্জ, বাসুগাঁও, ৰুণিকাটা ৰেঞ্জ, প্ৰটেকশ্যন, খাজলগাঁও, আমটেকা ৰেঞ্জ, তিনিটা ৰেঞ্জ লগ লাগি আমাৰ এৰিয়াত ভুৰ ব্লগৰ ন্যাশনাল পাৰ্কৰ বাফাৰ এৰিয়াত যে নাকি ইনক্ৰচমেণ্ট হৈ আছে তাত আমি একেলগে লগ লাগি সেইদিনা আমি দুপৰীয়া ঠিক 1:30মান বজাত গৈ পালোঁ। যে লগতে আমাৰ দেৱচাৰো আছিল, তাতে গৈ আমি ৰেড হেণ্ডেড কিছুমান ইনক্ৰচমেণ্ট কৰি থকা মানুহবিলাকক লগ পালোঁ। যে লগে লগে তাহাঁতক আমি 25জনমান ধৰি আমাৰ ৰুণিকাটা ৰেঞ্জলৈ লৈ অহা হৈছিলে। লৈ অহাৰ পিছত আমি সিহঁতক যে মেডিকেল এটা কৰিব লাগে বুলি আমাৰ যিহেতু প্ৰচেছ আছে, সেইমতে আমি মেডিকেলত লৈ যোৱাৰ যেতিয়া নাকি আমি টাইম কৰিছিলে, ঠিক সেই সময়ত ঠিক দুপৰীয়া 5টামান বজাত কেইবামান মতা আৰু মাইকী লগ লাগি আমাৰ অফিচলৈ আহি আমাৰ পৰা কাঢ়ি লৈ যোৱাৰ প্ৰচেষ্টাত সিহঁতে চেষ্টা কৰিছিলে। ঠিক এই সময়তে আমাৰ ফৰেষ্ট প্ৰটেকশ্যন পাৰ্টি বেটেলিয়ন তাহোন লগে লগে আহি ইয়াতে সিহঁতক প্ৰটেকশ্যন দিয়া হ'ল। তাৰপিছত হুলস্থুল অৱস্থাত সিহঁতক বুজাই সিহঁতক আমাৰ ৰেঞ্জ অফিচৰ যেনেকি সন্মুখত আমি সিহঁতক বহাই দিয়া হৈছিলে। বহাই দিয়াৰ পিছত কিছুমান সময় বুজাই দিয়াৰ পিছত সিহঁতক পানী পিয়া লাগিছে বুলি কোৱাত সিহঁতক পানী চানী খুৱাই বহু সময় বুজাই থকা সময়তো সিহঁতে নুবুজাত আমি সিহঁতক লাহেকৈ আমাৰ গেটৰ সন্মুখৰ বাহিৰত সিহঁতক আমি আঁতৰাই দিয়া হৈছিলে। আঁতৰাই দিয়াৰ পিছত আমি এই যে আছামীকেইটাক আমাৰ মেডিকেল কৰিব লাগে বুলি আমি চিডলিলৈ লৈ যোৱাৰ ব্যৱস্থা ওলাই গ'লোঁ। যেতিয়া নেকি আমি গেটৰ পৰা ওলাই যাওঁ, ঠিক এই সময়তে লগতে যেতিয়া আমি যাই থকাৰ পিছত যেতিয়া বাসুগাঁও ৰেঞ্জ অফিচৰ যি নেকি ডিপাৰ্টমেণ্টেল ভেহিকেল বলেৰ' সেইখন গাড়ীতে সিহঁতে সেইদিনাই সন্ধিয়াই সিহঁতে ভাঙা ফুটা কৰিছিলে। তাৰপিছত বাসুগাঁৱৰ ষ্টাফবিলাক মোক জনোৱাৰ পিছত আমাক পিছা কৰি আছি বুলি আমি লগে লগে বাসুগাঁৱলৈ ৰওনা দিলোঁ মেডিকেল কৰাবলৈ। যেতিয়া নেকি বাসুগাঁৱত আমি মেডিকেল কৰিব লৈ যাওঁ, ঠিক এই সময়তে আমাৰ হায়াৰ অথৰিটিৰ পৰা যে নিৰ্দেশ আহিল যে সেইবিলাক মানুহ চিউৰিটি বনত এৰি দিয়া হওক বুলি মোক নিৰ্দেশ দিয়াৰ পিছত মই আকৌ পুনৰাই তাহোনক আছামীবিলাক লৈ আহি ৰেঞ্জৰ ভিতৰত লৈ আহি সিহঁতক চিউৰিটি বনৰ ব্যৱস্থা কৰি অৰ্জুন দানোৱাৰ BCDC মেম্বাৰ অফ দেউশ্ৰী তেওঁৰ হাতত বুজাই সাজাই এৰি দিয়া হৈছিলে। যে আমাৰ ওপৰত কিবা এটা কাৰোবাৰ ওপৰত, মাইকীৰ ওপৰত, মতাৰ ওপৰত যে অত্যাচাৰ ব্যৱহাৰ কৰিছে সেইটো কমপ্লিটলি মিছা কথা। আমি কাৰো গাত আমি হাত লগা নাই, বৰঞ্চ সিহঁতক বহুত ভাল ব্যৱহাৰ কৰি সিহঁতক বুজাই দিয়া হৈছিলে। কিন্তু আমাৰ ওপৰৰ হামলাটো অকল 17 তাৰিখত নহয়, সিহঁতে 16 তাৰিখতে আমাক সিহঁতে অত্যাচাৰ কৰিছিলে। 16 তাৰিখতে সিহঁতে আমাৰ গাড়ীটো বমাৰ শুৰু কৰিছিলে। এইটো আমাৰ ভিডিঅ' ফুটেজ আছে। বাসুগাঁৱৰ ডিপাৰ্টমেণ্টেল যি নেকি গাড়ী আছে, গ্লাছ চব বহাই দিয়া হৈছিলে। যে আমাৰ ওপৰত যি নেকি ব্লেম লগাইছে, যে নেকি অজুহাত যে নেকি ব্লেম লগাইছে, এইবোৰ কমপ্লিটলি মিছা কথা। কিন্তু আমি য'ত সিহঁতে বসবাস কৰিব বিচাৰিছে, যোনটো ফৰেষ্ট এৰিয়া, তাত সিহঁতে ফ্ৰেছ কৰিছে। কেইবামান দিনৰ আগৰ পৰা আমি তাহোনক গম পোৱাৰ পিছত আমি বহুতবাৰ সিহঁতক বুজাইছোঁ, বহুতবাৰ সিহঁতক মানা কৰিছোঁ, তথাপিও সিহঁতে তাৰ পৰা আঁতৰি অহা নাই বুলি আমি হায়াৰ অথৰিটিক DFOক জনাব লগা হৈছিলে। DFO জনোৱাৰ পিছত সেইদিনা 16 তাৰিখত DFO নিজে আহি প্ৰেজেণ্ট থাকি আমাৰ লগত ডিউটিত ওলাই গৈছিলে। সেইখিনিয়ে সঁচা কথা, সেইটোৱে ফেক। আমাৰ ওপৰত কমপ্লিট যে নেকি মিছা যে নেকি ইলজাম লাগাইছে, এইবোৰ কমপ্লিটলি মিছা কথা।
रो रो डिमोट